আৰু এই প্ৰগ্ৰামটো আজি ইনগ্ৰেট কৰিবৰ কাৰণে আমাৰ মাজত আমাৰ MLA বিজয় সিং লেং ছাৰ আছে। আমি তেখেতক অনুৰোধ কৰিছোঁ আমাৰ প্ৰগ্ৰামটো ইনগ্ৰেট কৰি ফিতা কাটি ইনগ্ৰেট কৰিবলৈ। আমাৰ MP শ্ৰী হৰি সিং বে ৰাজ্যিক যুৱ মৰ্চা SC মৰ্চা আৰু আমাৰ সভাপতি তেখেতসকল চেণ্ট্ৰেল মেডিকেল এডভাইজৰী বৰ্ডৰ আমাৰ এতিয়া MLA ছাৰক অনুৰোধ কৰিছোঁ আজি এই শুভ মুহূৰ্তত আজি জুবিন গাৰ্গৰ আমাৰে অনুৰাগী, আমি সকলোৰে জুবিনৰ অনুৰাগী। তেখেতৰ জন্মদিনত আমাৰ ডিষ্ট্ৰিক্ট যুৱ মৰ্চা তথা ডিষ্ট্ৰিক্ট মেডিকেল টিমে সহযোগ কৰাত মেডিকেল কেম্প আৰম্ভ কৰা হ'ব, ব্লাড ডোনেশ্যন। আৰু এই সভাত উপস্থিত সদৌ পৰা আমাৰ প্ৰভাৰী পঠোৱা হৈছে যুৱ মৰ্চা ফালৰ পৰা মিষ্টাৰ দাস, গণেশ দাস, সকলোৱে জানে গণেশ দাস। গণেশ মানে এইটো মানুহ ভগৱান আৰু ধনৰ ভাণ্ডাৰ। আৰু আপোনালোকে জানে এখেতে হৈছে চেয়াৰমেন ষ্টেটৰ মানে কি কয় সভাপতি, ষ্ট্ৰং ষ্টেট মৰ্চা সভাপতি। তেখেতৰ তলত বহুত CM EM সকলে আছে। আমাৰ কাৰ্বি আংলং হ'ব পাৰে, কিন্তু আউটচাইড কাৰ্বি আংলং CM EM ইয়াত নহয় আছে। আৰু আমাৰ ডিষ্ট্ৰিক্ট সভাপতি আমাৰ ৰ'ব, মই তাততো কথা নকৰিতো। আৰু ইয়াত আমাৰ উপস্থিত আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ইয়ং এনাৰ্জেটিক আমাৰ ৰোলেন কিলিং ডাঙৰীয়া, আমাৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ আংশু ডাঙৰীয়া, আৰু জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজ মানে আছে আমাৰ মিলময় চৰণ ডাঙৰীয়া, মহিলা প্ৰেচিডেণ্ট ডাঙৰীয়ানী। এই মেডিকেল কেম্পটো উদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। প্ৰেচিডেণ্ট আহক। সবেই লাগে না সব প্রভারী তো আমার ডিস্ট্রিক্ট প্রেসিডেন্ট সব মানে ক'বলগীয়া নাই। তুমি মোৰ কাৰণে ভাবিব পইচা
অসমতে জুবিন গাৰ্গ আমাৰ ভাল পোৱা অনুৰাগী জন্ম শতবাৰ্ষিকী হিচাপে অসম চৰকাৰে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়াৰ উদ্যোগত সমগ্ৰ অসমত জিলাই জিলাই আমাৰ উঠি অহা যুৱকসকলে বিশেষকৈ যুৱ মৰ্চাসকলে অৰ্গেনাইজ কৰি আমাৰ ডিষ্ট্ৰিক্টতো বিশেষকৈ ডিফুটো ব্লাড ডনেশ্যন কেম্প কৰা হৈছে ইন দ্য নেম অফ জুবিন গাৰ্গ জন্মৰ বাৰ্ষিকী ইয়াত 100জন ঠিক কৰা হৈছে আৰু এতিয়া 100জনতকৈ বেছি হ'ব মানুহবিলাকে লগ পাব বেছি হ'ব কিন্তু এই হিচাপত ইয়াত আমাৰ 100 টাৰ্গেট কৰিছে ষ্টেটৰ পৰা ঠিক কৰাটো গতিকে আমি 100জনটো আছেই 100জনতকৈ বেছি আহিব আৰু চবেই উঠি আহি আছে কাৰণ জুবিন গাৰ্গ ভাল পায় আপোনালোকেও ভাল পায়নে নাপায় আমিও ভাল পাওঁ মই ভাল পাওঁ সকলোৱে ভাল পায় আৰু সেইকাৰণে ব্লাড ডনেশ্যন দিবৰ কাৰণে উঠি আহিছে নিশ্চয় ন্যায় দিবই লাগিব চৰকাৰে ন্যায় পাবৰ কাৰণে চৰকাৰে উঠি পৰি লাগিছে অশেষ প্ৰাণে চেষ্টা কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে কি কয় আনকি ছিংগাপুৰতো পঠোৱা হৈছে আৰু ইয়াতো ন্যায় আনকি শ্যামকানু মহন্ত আৰু তেওঁৰ সংগীসকলকো এৰেষ্ট কৰি জেলত পঠোৱা হৈছে আনকি তেখেতৰ দাদা যিটো DGP মহন্ত ডাঙৰীয়াও তেওঁ নিজে চেয়াৰমেনৰ পৰা তেখেতেও ইস্তফা কৰিছে আমি সকলোৱে মানে কি কয় আমিও মানে কি কয় জোৰদাৰ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও আইনৰ মতে যিধৰণে কৰিব লাগে সেইটোহে কৰিব লাগে কাৰণ তেখেত নিজেইতো মানে কি কয় বিচাৰটো কৰিব নোৱাৰে আদালতলৈহে যাব আদালত যিটো ৰায় দিয়ে আমি সেই তাৰমানে কি আদালতত সোনকালে ৰায় দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ চ' ডেট সোনকালে ৰায় দিলে আমাৰ মাজত যিটো কি কয় বেয়া পোৱা পুই বা উগুল ঠুগুল যিটো চিন্তা কৰি সেইবিলাকো দূৰ হয় আমাৰ অসমখন যেন শান্তি হয় তাকে কামনা কৰোঁ জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতিক চলাও দেখা গৈছে কি ক'ব কিছুমানে ৰাজনীতি কৰা দেখা গৈছে বুলি কৈছে কিন্তু সেইটো কৰিব নাপায় কৰিব নালাগে কাৰোবাৰ জীৱনটো লৈ পেলাই যে ৰাজনীতি কৰিব লাগে তাৰ মানে নাই তুমি নিজৰ মতে কৰি থাকক কাৰোবাৰ মৃত্যুৰ লগত লৈ মই মুনাফা ল'ম এইটো ক'লে নহ'ব গতিকে এইটো কৰা উচিত নহয় তাতো আপোনালোকে অনুৰোধ কৰিছোঁ আৰু আমাৰ দলে সেইটো কেতিয়াও মানে ৰাজনীতি নকৰে এই জুবিন গাৰ্গৰ মৃত্যুৰ লৈ আচ্ছা ছাৰ ডিফু মেডিকেল কলেজ তাতেতো ব্লাডটো শ্বৰ্টেজ হৈছে কোনোবা যদি ইমাৰ্জেঞ্চি হ'লে নিজেই ব্লাড বিচাৰিব লাগে ৱাই কি কাৰণ নাই এতিয়া ব্লাড সেইকাৰণে ব্লাড ডনেশ্যন এতিয়া লোৱা হৈছে যদি দৰকাৰ পৰিব এতিয়া ফটাফট কৰিব পাৰিব ষ্টকটো আছে সেইটোতো কিছুমানৰ হয়তো A গ্ৰুপ O গ্ৰুপ A+B গ্ৰুপ সেইবিলাকো থাকিব পাৰেতো কিছুবা সেইটো নিমিলা হৈ যায় সেইটো কাৰণেহে ব্লাডটো অভাৱ হৈছে সেইটো নহয় চব O গ্ৰুপটো নাপায় O গ্ৰুপটো মানে কি কয় চবৰ লগতো মিলাই কিন্তু A+B লগতো হয়তো নিমিলিব পাৰে এইবিলাক কথাৰ কাৰণেহে হয়তো
অভাৱ কেতিয়াবা দেখা যায় অকল আমাৰ ইয়াত বুলি নহয় গুৱাহাটীও দেখা যায় আৰু এটা কথা ছাৰ 26ৰ নিৰ্বাচন বিধানসভাৰ নিৰ্বাচন আৰু জুবিন গাৰ্গৰ ন্যায় কি ক'ব জুবিন গাৰ্গ ন্যায় সেইটো চলিছে ইলেকশ্যন সেইটো বেলেগ আৰু জুবিন গাৰ্গ ন্যায় সেইটো বেলেগ হ'ব